Welcome to my channel A to Z Everyday Life. আজি বহুত দিনৰ মূৰত মই আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি মই বনাবলৈ লৈছো কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ জোল। এতিয়া সকলোৱে খাইছে বাৰু কোমোৰাৰ সৈতে হাঁহৰ মাংস বহুতেই টেষ্টি হয়, বহুত ভাল এটা ৰেচিপি। আহকচোন মই কেনেদৰে বনাও আপোনালোকেও এবাৰ চাই লওক, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কমেন্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব। মেৰিনেট কৰি ললো। হাঁহৰ মাংসখিনি বনাবৰ কাৰণে প্ৰথমে মই ইয়াতে আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি অলপ সময় কাৰণে প্ৰায় 10 মিনিট মানৰ কাৰণে মাংসখিনি মেৰিনেট কৰি লৈছো। এইখিনি আদা নহৰু আৰু পিঁয়াজ মই মিক্সিত ভালদৰে গুড়ি কৰি লৈছো। দুটা নহৰু আৰু তিনিটা পিঁয়াজ লৈছো মই, আৰু 2 ইঞ্চি মান জোখৰ এটুকুৰা আদা একেলগে মিক্সিত ভালদৰে পিচি লৈছো। এতিয়া এইখিনি ইয়াতে হালধি আৰু অকণমান মিঠাতেল দি, তেল কমকৈ দিম যেহেতু পিছত কেৰাহীত বহাওতে তেল দিব লাগিব। এই তেল এতিয়া হালধি গুড়ি এইখিনি নিমখ কম হলে পিছত জোখমতে দি দিলে হ'ল। এতিয়া ইয়াতে মই আদা ধনিয়া আৰু জিৰা গুড়ি দিম। এইখিনি ধনিয়া গুড়ি, এইখিনি জিৰা গুড়ি, আগত ধনিয়া গুড়ি দিয়া হৈছে। এতিয়া এইখিনি মই ভালদৰে হেতা দি মিক্স কৰি ল'ম। প্ৰায় 15 মিনিট মানৰ কাৰণে এইখিনি মই ঢাকি ৰাখিম। এতিয়া মই কেৰাহীত তেল দিছো, যিহেতু মই মেৰিনেট কৰোঁতে তেল দিছিলো, গতিকে মই তেল এতিয়া কমকৈ দিম। মাংসখিনি অলপ ভজা হৈছে। এতিয়া মই কোমোৰা আৰু আলুখিনি দি দিম, কিন্তু হাঁহৰ মাংস সিজোতে অলপ সময় লাগে। মাংসখিনি প্ৰায় সিজিছে। এতিয়া কোমোৰা গলি গ'ল আৰু এই আলুখিনিও প্ৰায় ভাঙি চিঙি গৈছে। মাংস ভাঙি চাম, ধুনীয়াকৈ ভাঙি গৈছে। এতিয়া অকণমান পানী মই আগতে দিছিলো, এতিয়া আৰু অকণমান পানী দি দিছো। হাঁহৰ মাংস যিহেতু বহুত গৰম হয়, সেইকাৰণে মই ইয়াত গৰম মছলা দি বুলি ভাবিছো। অকণমান
জালুক দিছোঁ আৰু গৰম মছলা দিলে বেছি গৰম হৈ যাব, সেইকাৰণে মই গৰম মছলা নিদিওঁ। এয়া মাংস এতিয়া বাঢ়ি লৈছোঁ। এতিয়া মই ভাতৰ লগত সুন্দৰকৈ পৰিৱেশন কৰিম।